हेलो फ्रेंड्स गुड मर्निंग आमार अन्य एटी भिडिओले आपलोকক स्वागतम जनाइছো আৰু আজি হৈছে এটা ভাল দিন আজি হৈছে বাবা বিশ্বকৰ্মা পূজা সো আজি এতিয়া ৰাতিপুৱা উঠিলো উঠি পেলাই সকলো কাম কৰিলো আৰু আমাৰ শংকৰে আমাৰ যিখিনি মানুহ আছে সকলোৰে গাড়ী ধুলে তাৰ পিছতে এওৰ ধুলে তাৰ পিছতে মোৰ ধুলে তো মোৰখন যেহেতু বাহিৰত থাকে তো এইকাৰণে দেখুৱা নহল আৰু এতিয়া আমি ৰেডি হৈ গৈছো এওঁলোকৰ অফিচত যাব কাৰণে প্ৰতি বছৰে হয় যোৱা 2 বছৰ কোভিডৰ কাৰণে ভালকে পাতিব পৰা নাই সো আজি আপোনালোকক দেখাম এওঁলোকৰ অফিচটো তাৰ পিছতে কি কৰে আৰু পূজা ভাইবস মানে কিমান ভাল লাগে ফেষ্টিভেলৰ যিকোনো ফেষ্টিভেলৰ যেতিয়া বতৰ আহে তেতিয়া অটোমেটিক্যালি মনবিলাক উৎসাহিত হৈ থাকে অটোমেটিক্যালি ভাল লাগি থাকে কিবা এটা ফুটি লাগি থাকে আৰু নহয় যিমান দুখ থাকিলেও বা বেয়া থাকিলেও এইবিলাক সেইখিনি সময়ৰ কাৰণে এটলিষ্ট পাহৰি পেলাই তো ভালকে যেন জীৱনটো জীয়াম তো এটা মানে উৎসাহ পোৱা যায় এটা উদ্দীপনা পোৱা যায় তো তেনেকৈ আজিৰ দিনটো আমি আৰম্ভ কৰিলোঁ আৰু বলক এতিয়া আমি গৈ থাকোঁ ক'ত কোনাত সোমাই আছে চাওঁ সো এয়া এতিয়া আমি ওলাই গৈ আছোঁ বলক আৰু ৰাস্তাটো আপোনালোকক দেখাই লৈ যাওঁ আমি আহি পাই গৈছোঁ এওঁলোকৰ অফিচত আৰু আজি এবাৰ পূজা পাতিছে মানে ছাতৰ ওপৰত সব বলক আপোনালোকক দেখাই দিওঁ ধুনীয়াকৈ পেণ্ডেলটো আৰু কি কৰে সেইটো বাৰু পিছত কম সেইটো পিছৰ কথা আগতে পূজা ভাগ কেনেকৈ এওঁলোকে আয়োজন কৰিছে সেইখিনি দেখাবৰ কাৰণে যত্ন কৰোঁ তেন্তে বলক ফ্ৰেণ্ডছ শুনা নাপাবও পাৰে ইয়াতে ভক্তিমূলক গীত চলি আছে সো ফ্ৰেণ্ডছ আহক আমাৰ এওঁলোকৰ য'ত অফিচ আছে তাতে ছাতৰ ওপৰত পূজা ভাগ কৰিছে এইবাৰ সো কেনেকৈনো আয়োজন কৰিছে আপোনালোকক অকণমান দেখাওঁ আৰু ভাল লাগিব আমি একেলগে চাওঁ আহক সো মই জাষ্ট আহিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ একেলগে চাম বুলি তো এনেকৈ প্ৰথমতে আহি পেলাই ইয়াতে বিশ্বকৰ্মা বাবাক ৰাখিছে তাৰপিছতে আমাৰ দেউ বৰ্তমানেও আহি পোৱা নাই তাৰপিছতে এনেকৈ এইফালে আহি পেলাই খোৱাৰ যিখিনি জাগা আছে তো খোৱাৰ জাগাখিনি সেইখিনি ব্যৱস্থাপনা ইয়াতে তেনেদৰে কৰা হৈছে আৰু সেইফালে দেখিছে খানা বনাই আছে আৰু বৰ্তমান আমি আহিছোঁ ফ্ৰেণ্ড আৰু এয়া হৈ গৈছে পেণ্ডেলটো এনেদৰে দিয়া হৈছে তো এওঁলোকে আগতে মানে এনেকৈ ছাতৰ ওপৰত কৰা নাছিলে ফ্ৰেণ্ডছ তো এইবাৰ তেনেকৈ কৰিছে আৰু এইটো আহক চাওঁ মোৰ মিষ্টাৰৰ অফিচটো এয়া হৈছে সোমাই আহিছোঁ অফিচৰ ভিতৰলৈকে আৰু ফ্ৰেণ্ডছ আমি ওপৰত পূজা আৰম্ভ হোৱাই নাই দেউ অহাই নাই তো দেউ অহা নাই কাৰণে তলত আহিলোঁ তো ভাবিছোঁ যে এওঁৰ অফিচটো অকণমান দেখাই দিওঁ এণ্ট্ৰেঞ্চটো অকণমান দেখিলেই সেইফালে তেওঁৰ যিখিনি ধৰক মানুহ আছে যিখিনি কালিগছ আছে তো তেওঁলোকে বহে আৰু এতিয়া মই এওঁৰ কেবিনটো দেখাই দিওঁ আৰু কেবিনটো দেখুৱাৰ আগতে ক'ব খুজিছোঁ যে একচুৱেলি মোৰ মিষ্টাৰে চাকৰি নকৰে এওঁ বিজনেছ কৰে চ' তেনেকৈ আমি চলি আছোঁ তেওঁ ব্যৱসায় কৰে চ' এতিয়া বৰ্তমান ভাবিছোঁ কি মই তেওঁৰ কেবিনটো অকণমান আপোনালোকক দেখাই দিওঁ তুমি তাতে কিয় বহিছা সেইটো পাবাৰ জাগা দেখিছে নে নাই ক'ত বহিছে I turn it all around if I could, but I know it's not enough. I've been trying to reach
আৰু এয়াই হৈ গৈছে ফ্ৰেণ্ডছ এওঁৰ কেবিনটো, আৰু এইখন হৈ গৈছে এওঁৰ টেবুল, আৰু তাতে বহে তেওঁ। চ' তাতে বহি পেলাই তেওঁ কাম কৰে। আৰু এয়াই হৈ গৈছে তেওঁৰ অফিচ। বাকী সেইফালৰ অফিচখিনি ফ্ৰেণ্ডছ আজি নেদেখাওঁ, কাৰণ কিয় মানুহবিলাক আছে, তো তেওঁলোকে বহি আছে। চ' আজি মই এওঁৰ এইখিনিয়ে দেখাই দিছোঁ, আৰু কেতিয়াবালৈকে যদি সময় পাওঁ, কাৰণ কিয় বছৰি এনেকৈ বিশ্বকৰ্মা পূজাৰ সময়তহে এওঁলোকৰ অফিচত আহোঁ। চ' আৰু যদি কেতিয়াবা তেনেকৈ অহা হয়, যদি সুবিধা মিলে, তেনেহ'লে সেইটো ছাইডেও আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰিম। চ' আজি এইখিনিয়ে দেখালোঁ ফ্ৰেণ্ডছ। আৰু শিৱক দেখিছেনে নাই, পূৰা উৎপাত কৰি আছে। এয়াই হ'ল এওঁৰ অফিচ। আৰু আপোনালোকক যে আমাক যে আপোনালোকে দেখা পাই থাকে, আমি তিনিজনী বা আমি তিনিটা বন্ধু, আমি খুব লগ হৈ পেলাই আমি ফুৰিব যাওঁ, আমি খানা খাওঁ একেলগে, আমি খুব সেয়া কৰোঁ, তো পাৰ্টি চাৰ্টি কৰোঁ। চ' তেওঁলোক দুজন হ'ল আমাৰ এওঁ, আৰু তেওঁলোক দুজন হ'ল তিনিজন বিজনেছ পাৰ্টনাৰ, বুজি পাইছেনে? তো তিনিজন বিজনেছ পাৰ্টনাৰ, সেয়া তেওঁলোকৰ ফেমিলি। আৰু এনেকৈ আমি য'তে যাওঁ আমি লগ হৈ পেলাই যাওঁ, বা আমাৰ ঘৰত তেওঁলোক আহি থাকে, বা আমি তেওঁলোকৰ ঘৰত গৈ থাকোঁ। তো আমাৰ এইটো এটা ফেমিলি ৰিলেশ্যন আজিৰ পৰা নহয়। এওঁলোকেতো ব্যৱসায় আৰম্ভ কৰিছে বহুত বছৰ আগৰ পৰাই। তাৰপিছত তাই বিয়া হ'ল, যিগৰাকী চুপন বুলি কওঁ, তাই প্ৰথমতে বিয়া হ'ল, তাৰপিছত মই আহিলোঁ, তাৰপিছত প্ৰগতি আহিলে, তো যিজনী তাই অলপ আমাতকৈ সৰু হয়। চ' তাই আহিলে। চ' এতিয়া আমাৰ এনেকুৱা এটা ডাঙৰ ফেমিলিয়ে হয়। চব ফাংচনত আমি তিনিঘৰে, প্ৰত্যেকৰ ফাংচনত আমি তিনিঘৰে মানে আমি থাকিবই লাগিব। বৰ্তমান ইয়াতে বহিছোঁ, আকৌ দেও আহিলে ওপৰত যাম। আৰু শিৱৰ কি হৈছে জানেনে? শিৱৰ খুব কাহ চৰ্দি এতিয়া প্ৰত্যেকৰ মানুহৰে হৈছে, মোৰো হৈছিলে। কালি দিনততো মই অলপমান ঠাণ্ডা লগাৰ নিচিনাই মোৰ হ'ল, কিন্তু মই ভাল পাই গ'লোঁ পটককৈ। মই পৰি নাযাওঁ যিহেতু, মই ইলেক্ট্ৰল খাই পেলাই, পানী খাই পেলাই মই তেনেকৈ ভাল কৰি ল'লোঁ। আচ্ছা, যি হওক ফ্ৰেণ্ডছ, বেছি কথা নাপাতোঁ, আকৌ দিনটো আগবঢ়াই লৈ যাওঁ, আৰু আপোনালোকৰ লগত একেলগে আগবঢ়াই লৈ যাওঁ। শিৱে আমাৰ যেতিয়াই বাবাৰ অফিচত আহে, তেতিয়াই বহুত বেছি ফূৰ্তি পায়নে? ফূৰ্তি পায়নে? এয়া, আৰু পিন্ধিছে আজি নতুন কুৰ্তা পাজামা। চাবা, বেলুনকেইটা ছিঙি নেপেলাবা আৰু। মা দবু বাসি মা দবু ধিকি স্মরন্তি সা দব সর্ব সর্বে রাজেষু মা দবম নমঃ। নমো বিষ্ণু নমো নমো সিদ্ধি নমো অদ্য শ্রী সূর্য দৈত্য ভাদ্র মাসে সিংহ রাহি স্থিতে ভাস্করে কৃষ্ণপক্ষে সপ্তমী তিথৌ তস্মিন। আৰু ফ্ৰেণ্ডছ, আমি খাই লৈ পেলাই ওপৰৰ পৰা তলত আহিলোঁ। তাৰমানে খিচাৰি, তাৰপিছত বিলাহী টক, পায়স, মিঠাই, তাৰপিছত মিক্স এখন চব্জি, আচাৰ, তো তেনেকৈ আমি খালোঁ। আৰু খাই পেলাই বৰ্তমান আহিলোঁ তলত। খানা দেখাবৰ নহ'ল, কাৰণ কিয় বহুত মানুহ একেলগে বহি গৈছে, তাতে আৰু মই ভিডিঅ' নকৰিলোঁ। প্লাছ শিৱকো কাপোৰ চেঞ্জ কৰাই দিলোঁ, এয়া দেখিছে, কাপোৰ চেঞ্জ কৰাই দিলোঁ অকণমান আৰাম পাব বুলি পেলাই। কিন্তু কাপোৰযোৰ তাৰ কমফৰ্টেবলে হয়, কিন্তু তথাপি চেঞ্জ কৰাই দিলোঁ। আৰু কাৰণ সদায় এয়া কাপোৰে পিন্ধি থাকেতো, কুৰ্তা আৰু পাঞ্জাবীটো ইমান নিপিন্ধে। তো ফ্ৰেণ্ডছ, এয়া দেখিছে শিৱৰ এইখিনি হামু দিয়া সময়। চ' শিৱ এনেকৈ মোৰ কোলাতে হামু দিলে, আৰু মাকে এতিয়াও পূৰা ষ্টাইল কৰি বহিয়ে আছে। ল'ৰা শুই গ'ল কোলাতে। আৰু এয়া হৈ গৈছে ইভিনিং টাইম ফ্ৰেণ্ডছ। আমি আহিলোঁ অফিচৰ পৰা, আহি পেলাই এনেই অকণমান এতিয়া ৰাস্তাই অকণমান শিৱক দেখাই পেলাই। তাৰমানে যেতিয়ালৈকে এনেকুৱা ফেষ্টিভেলত জামৰ মাজত নোসোমাওঁ, তেতিয়া ফেষ্টিভেলৰ এটা ফিলিংছো এটা নাহে। চ' সেই ফিলিংছটো আনিবৰ কাৰণে এনেকৈ জামত ফচিব লাগিব, তেতিয়াহে ভাল লাগে। ফ্ৰেণ্ডছ, এয়া দেখিছে আহি পাই গৈছোঁ ঘৰ। আহিলোঁ আমি পূজাৰ পৰা, তাৰপিছত সকলো সামৰাৰ পিছত যেতিয়া সকলো মানুহ কি পেলাইছা বেটা, সকলো মানুহ যেতিয়া গ'ল, তাৰপিছত আমি লাষ্টত আমি সকলোবোৰ আহিলোঁ। আৰু আমাৰ লগৰ দুজনী আজি নাহিলে, তো দুইজনীৰে বাচ্ছা দুটাৰে তাৰমানে অতিমাত্ৰা গা বেয়া। কিন্তু শেষৰ সময়ত
এজনী আহিলে যদিও টিকলাটো ইমান দিগদাৰী কৰিছে ফ্ৰেণ্ডছ, তাৰমানে সৰু টিকলাটোৱে তাৰমানে একদম গা বেয়াত আৰু অলপ চৰ্দি, তথাপিতো তাই আহিছে মনটো অলপ ভাল লাগিব কাৰণে। অকণমান সময় থাকিলেতো সেইখিনি সময়ত আৰু ভিডিঅ' কৰা নহ'লে ফ্ৰেণ্ডছ, তো আমি ঘৰত আহি গ'লোঁ এনেকৈ গুৱাহাটী ক্লাব হৈ আহিলোঁ আমি তাৰমানে একবাৰ গুৱাহাটী ক্লাব হৈ এনেকৈ অকণমান চানমাৰীৰ পৰা তেনেকৈ চাই আহিলোঁ। আৰু এতিয়া ফ্ৰেণ্ডছ একদম চকুত আনি দিছে, তাৰমানে আমি কি কৰিলোঁ অকণমান হাত ভৰিবিলাক ধুনীয়াকৈ গৰম পানী দি ধুই দিলোঁ। ক'ৰবাৰ পৰা আহি পেলাই অলপমান গৰম পানীত নিমখ দি পেলাই জাষ্ট 2-3 মিনিট যিখিনি সময় পাৰে ভৰিখন ভিজাই পেলাই অকণমান সময় ধৈৰ্য ধৰি যদি এনেকৈ চাফা কৰা যায় কুমহীয়া গৰম পানীত, তো বহুত ৰিলেক্স ফিল হয় ফ্ৰেণ্ডছ। তো মাজে মাজে মই কৰোঁ, সদায় নকৰোঁ। তো আজি মই বাৰু নৰ্মেল পানী দিয়ে ধুলোঁ, কিন্তু বাপেক পুতেকক তেনেকৈ গৰম পানী কৰি দুইটাকে মই ভৰি দুখন ধুনীয়াকৈ নিমখ পানীত অকণমান ধুৱাই দিলোঁ। চ' এতিয়া ফ্ৰেণ্ডছ আজি ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই আজি ভাল পালে, আজিৰ পূজা তাৰপিছত তেওঁলোকৰ অফিচ গোটেইখিনি বস্তু, তেন্তে হ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নিশ্চয় নাপাহৰিব যিসকলে নতুন চাই আছে। আজিৰ কাৰণে আহিছোঁ ফ্ৰেণ্ডছ, বাই বাই, গুড নাইট, ভালে থাকক, সুস্থ থাকক।